গোটেই বিটিচিটো চেঞ্জ হৈ গ'ল, বহুত বেয়াকৈ পৰিৱৰ্তন হ'ল, ভাল পৰিৱৰ্তন হোৱা নাই। পিছত আমি ওদালগুৰিত নতুনকৈ বড়োলেণ্ড ইউনিভাৰ্চিটি আমি কেম্পাছ বনাম, সেইটো আমাৰ প্ৰপ'জালেই আছে, আমি ৰেডিও হৈছিলোঁ, কিন্তু চৰকাৰ নাথাকাৰ কাৰণে আমি এতিয়া বনাব পৰা নাই। এতিয়াতো আমাৰ কি নাই, কি ইঞ্জিনিয়াৰিং কলেজ আছে, হৈছে, ইউনিভাৰ্চিটি হৈছে, মেডিকেল কলেজ হৈছে, CIT হৈছে, এতিয়া আমাৰ এগ্ৰিকালচাৰ কলেজৰ দৰকাৰ আছে ওদালগুৰি, এইটোতো আমি আনিব পাৰিম। চৰকাৰ আহক, বজাৰাও এটা এনেকুৱা ভাল এটা ইনষ্টিটিউশ্যন আমি আনি দিম, ইউনিভাৰ্চিটি কেম্পাছো হ'ব পাৰে, এইটো ডাঙৰ কথা নহয়। চৰকাৰ কাম কৰিব ইচ্ছা থাকিলে চব পাৰে, ইচ্ছা থাকিব লাগিব। আমাৰ BTC বাকী ৰাইজৰ ওচৰত আমাৰ এটা কমিটমেণ্ট আছে, এই অঞ্চলত শান্তি বজাই ৰখা, এই অঞ্চলত একতা বজাই ৰখা, এই অঞ্চলত উন্নতিৰ কাম কৰা। আজিৰ দিনত গোটেই BTCটো চেঞ্জ হৈ গ'ল, বহুত বেয়াকৈ পৰিৱৰ্তন হ'ল, ভাল পৰিৱৰ্তন হোৱা নাই। আজি আপোনালোকে পৰ্বতজৰাত হিচাপে চিক্ষাই বাজাৰ হওক বা এইফালে কি বাজাৰ আছে, কাজিগাঁও আছে, বাঁশবাৰী আছে, এইবিলাক বাজাৰত কেনেকুৱা চব্জিবিলাকৰ দামটো, আগত আপুনি 10 টকাত কিনিছিল, আজি কিন্তু সেই চব্জিটো 5 টকাত পায়, হয় না? দাম কমি গ'ল না বাঢ়িছে? বাঢ়িছেহে। 10 টাকাটো 20 টাকা হৈছে নেকি? বাঢ়িছে যদি ভাল। তাৰমানে আমাৰ BTCৰ পইচাবিলাক আগত যেনিবা সৰু সুৰা কণ্ট্ৰেক্ট লোকেলৰ আছিলে, লোকেল কণ্ট্ৰেক্টাৰবিলাকে সৰু সুৰা কণ্ট্ৰেক্ট পাই পেলাই এই চিপকাই বাজাৰতে বাজাৰ কৰিছিল, সেই মংগলজৰা বাজাৰতে বাজাৰ কৰিছিল, সেই কোকৰাঝাৰ টাউনতে বাজাৰ কৰিছিল। সেইকাৰণে আমাৰ অৱস্থাবিলাক ভাল আছিল, সৰু সুৰা বিজনেছ কৰা মানুহসকলো। কিন্তু এতিয়া BTC অঞ্চলত এনেকুৱা সৰু সুৰা কণ্ট্ৰেক্টাৰবিলাক কোনেও কাম পোৱা নাই, বিলো পোৱা নাই, সেইকাৰণে মাৰ্কেটটো বহুত ডাউন। কোকৰাঝাৰ হওক, ওদালগুৰি হওক, আপোনাৰ বাঁশবাৰী হওক, কেনেকৈ বাঢ়িল? মাটিৰ দামবিলাক আগত কিমান গৈছিল আমাৰ দিনত, এতিয়া মাটিৰ দাম, মাটি কিনা মানুহেই নাই, তলত নামি গৈছে। আগত যদি 1 বিঘাত 100 টাকা হৈছিল, এতিয়া 50 টাকা হ'লেও কিনা মানুহ নাই মাটিটো 1 বিঘাত। আগত কোকৰাঝাৰত গাহৰি মাংসটো একদিনতে 20টা 30টা শেষ হৈছিল, এতিয়া 2-3টা হ'লেও শেষ নহয়, আবেলিলৈকে বহিব থাকিব লাগে, হয় না নহয়? ইয়াতো এনেকুৱা হ'ব, ঠিককৈ উঠে। একটা গাহৰি যদি মাৰি পেলাই বিক্ৰী কৰে, এইটো ৰাতিপুৱা মাৰাটো এই আবেলিলৈকে বহি থাকিব লগা হয় আজিকালি। কিন্তু আগত 2 ঘণ্টাতে শেষ হ'লে হয় আগৰ দিনত, এনেকুৱাতো। আৰু চব্জিবিলাকতো এনেকুৱা কমাইছে দামটো, কিনা মানুহ খুব কম, ক'ত বাঢ়িছে বুলি কৈ আছে আপোনালোকে? 10 টাকাটো যদি 20 টাকা পাইছে, কিন্তু ডাঙৰ কথা। তাৰমানে আমাৰ BTC অঞ্চলত গোটেই, খালি কোকৰাঝাৰ নহয়, ওদালগুৰিলৈকে যিমান দোকানদাৰ আছে, যিমান চব্জি বিক্ৰী কৰা আছে, চবৰ লগত কথা পাতি চাওকচোন কি হৈছে বাজাৰটো, কিনা মানুহ নাই। আগত হ'ল আমাৰ লোকেলৰ মানুহবিলাকে কণ্ট্ৰেক্টাৰ আছিল, সৰু সুৰা ঠিকা কৰি বা সৰু সুৰা লেবাৰ কৰি পেলাই বহুত খামাই আছিল। এতিয়াতো লেবাৰ পাবলৈও দিগদাৰ, লেবাৰৰ কাম পাবলৈ দিগদাৰ, সেইমানে কাম চলা নাই, কণ্ট্ৰেক্টাৰবিলাক কাম পোৱা নাই। লেবাৰসকলেও ভালকৈ বাজাৰ কৰি পেলাই আবেলি ভাত খাব পৰা, মাছ মাংস দিব